নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 1.6 নম্বৰ প্ৰশ্নৰ পৰা 9 নম্বৰ প্ৰশ্নৰ উত্তৰলৈকে কৰিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটাৰ যৌগিক সংখ্যা ব্যাখ্যা কৰা। অৰ্থাৎ এই সংখ্যা দুটাক আমি যৌগিক হয় নে নহয় পৰীক্ষা কৰি দেখাব লাগিব। প্ৰথম কি কৰোঁ, প্ৰথম প্ৰশ্নটো পাতি লওঁ। 7 পূৰণ 11 পূৰণ 13 যোগ 13 যৌগিক সংখ্যা কাক কয়? যাৰ দুটাতকৈ বেছি উৎপাদক থাকে, যেনে 20ক 1ৰে যায়, 2ৰে যায়, 5ৰে যায়, 4ৰে যায়, 10ৰে যায় আৰু 20ৰে। অৰ্থাৎ দুটাতকৈ বেছি উৎপাদক থাকিলে সেই সংখ্যাটো যৌগিক সংখ্যা হয়। এতিয়া এই সংখ্যাটো পূৰ্ণৰূপে নাই, আমি এই সংখ্যাটোক পূৰ্ণৰূপে লৈ যাওঁ। যিহেতু 7 পূৰণ 11 পূৰণ 13 আছে, কিন্তু ইয়াত যোগ আছে, গতিকে এই যোগ আৰু পূৰণৰ ছাইডটো চাই লোৱা। দুয়োফালে 13 আছে, সেয়ে আমি এটা 13ক আমি কমন হিচাপে লৈ লওঁ। এতিয়া এই 13 লোৱাৰ পিছত থাকি গ'ল ইয়াত 7 পূৰণ 11 পূৰণ 13টো লোৱা গ'ল, গতিকে ইয়াত থাকিল 1 যোগ দিয়া। এই 13টো ল'লোঁ, যিহেতু ল'লোঁ আমি ইয়াত দিওঁ 1। 13 এগুণ 13। এতিয়া 13 11 7 গুণ 77, 77 এগুণ 77 যোগ 1ৰ 1 লিখিলোঁ। 13 77 যোগ 1 হ'লে 78। এই 78ক ভাঙি দেখুওৱা। 13 পূৰণ 78ক যদি আমি 2ৰে কৰোঁ, 2 3 গুণ 6, 2 9 গুণ 18, আকৌ 3ৰে কৰা 3 13 39, অৰ্থাৎ 2 পূৰণ 3 পূৰণ 13। ইয়াৰ দুটাতকৈ বেছি উৎপাদক আছে, অৰ্থাৎ ই এটা যৌগিক সংখ্যা হয়। আনহাতে আনটো চেক কৰি চোৱা। আনটো সংখ্যা আছে 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5। 5 5 যোগৰ এইটো ছাইড আৰু সৌটো ছাইড চোৱা। ইয়াত 5 আছে, ইয়াতো 5, অৰ্থাৎ আমি 5টো কমন হিচাপে ল'ম। এয়া থাকি গ'ল 7 পূৰণ 6 পূৰণ 5 লোৱা গৈছে, গতিকে 1 লিখোঁ। পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ, যিহেতু এই 5টো আমি ইয়াত কমন লৈছোঁ, গতিকে ইয়াত থাকি গ'ল 1। 5 7 6 গুণ 42, 42 এগুণ 42 পূৰণ দিয়া। 4 3 গুণ 12, 12 দুগুণ 24, 24 এগুণ 24 যোগ 1। এই দুটা পূৰণ কৰা। 5 42 আৰু 24, 42 পূৰণ 24 কৰিলে 4 দুগুণ 8, 4 4 গুণ 16, 2 দুগুণ 4, 4 দুগুণ 8, অৰ্থাৎ 8 0 10। 1 0 0 প্লাছ 8 পালোঁ, পিছফালে আছে 1, অৰ্থাৎ ইয়াৰ যোগফল হ'ল 5 পূৰণ 1009। 1009। যিহেতু ইয়াৰো এই সংখ্যাটোৰ দুটা উৎপাদক পালোঁ, অৰ্থাৎ ইয়াৰ উৎপাদক আৰু একো হ'ব। উৎপাদকটো একো থাকে যিকোনো সংখ্যাৰ, অৰ্থাৎ 1ৰ বাহিৰে আমি আন দুটা উৎপাদক পালোঁ, 5 আৰু 109। গতিকে এই সংখ্যাটো কি হয়? এটা যৌগিক সংখ্যা। এতেকে লিখা 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা যৌগিক সংখ্যা। কাৰণ সিহঁতৰ 1ৰ বাহিৰে আন দুটা মৌলিক উৎপাদক আছে। প্ৰশ্ন নম্বৰ 7। এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ লাগে 18 মিনিট। ছোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট।
ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে একেটা দিশতে আৰম্ভ কৰে, অৰ্থাৎ সিহঁতৰ আৰম্ভণিৰ স্থান এইটো। ইয়াৰ পৰা দুয়োজনে একে সময়তে একেটা দিশতে আৰম্ভ কৰিলে, কিন্তু সোনিয়াৰ 18 মিনিট লাগে, ৰবিৰ 12 মিনিট লাগে। সিহঁতে কিমান মিনিট পিছত এই জাগাতে আহি দুয়োজনে একেলগে লগ ধৰিব? অৰ্থাৎ আমি ওলাব লাগিব লসাগু। সমাধান বুলি লিখা সোনিয়াৰ এপাক ঘূৰিবলৈ লাগে, সোনিয়াৰ এপাক ঘূৰিবলৈ লাগে 18 মিনিট। তাকে ৰবিৰ এপাক ঘূৰিবলৈ লাগে 12 মিনিট। এতেকে আমি ওলাব লাগে কিমান সময়ত কিমান মিনিট পিছত সিহঁতে একেটা বিন্দুত লগ ধৰিব। একেটা বিন্দুত লগ ধৰিবলৈ লাগিব এতিয়া উৎপাদক বিশ্লেষণ কৰা। 18 2 9 গুণ 18, 3 3 গুণ 9। তেনেদৰে আকৌ 12ক ভাঙা, 2 6 গুণ 12, 2 3 গুণ 6। এতিয়া লসাগু উলিওৱা, 2 পৰা এটা 2 লিখা। তেনেদৰে বাকী 3 এটা 3 আৰু 3 পৰা এটা 3 লিখা। আৰু বাকী থকাবিলাক 3 আৰু 2 নিমিলে, গতিকে 3 আৰু 2টো লিখি দিয়া আৰু পিছত লিখা মিনিট। অৰ্থাৎ 3 গুণ 6, 6 3 গুণ 18, 18 দুগুণ 36। দুয়োজনে 36 মিনিট পিছত একে ঠাইতে একেলগে লগ ধৰিব। এইটো হ'ল আমাৰ 7 নম্বৰৰ সমাধান। 8 নম্বৰৰ 1ৰ প্ৰশ্নটো এটা ৰেজিমেণ্টত থকা সৈনিকবোৰৰ 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? অৰ্থাৎ এটা ৰেজিমেণ্ট আছে, তাৰ সৈনিকৰ সংখ্যা ধৰো X। ইহঁতক সৈনিকবোৰক 15, 20 আৰু 25 জনকৈ আমি থিয় কৰাব পাৰোঁ। গতিকে আমি মুঠ সৈনিকৰ সংখ্যা অৰ্থাৎ Xৰ মান উলিয়াব লাগিব। সমাধান আমি অৰ্থাৎ লসাগু উলিয়াব লাগিব। 15, 20 আৰু 25ৰ উৎপাদীকৰণ কৰা। 3 5 গুণ 15, 2 2 গুণ 4, 4 5 গুণ 20, 5 5 গুণ 25। এতেকে মুঠ সৈনিকৰ সংখ্যা অৰ্থাৎ লসাগু। যেহেতু সাধাৰণ উৎপাদক সকলোতে 5 আছে, আমি 5 লওঁ। 2 ক'তো নাই, 3 ইয়াত আছে, ইয়াত নাই, ইয়াতো নাই, অৰ্থাৎ আমি সকলো সংখ্যাক বাকী থকাবোৰ লিখি ল'ম। 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ কৰা। 5 3 গুণ 15, 15 দুগুণ 30, 30 দুগুণ 60, 60 দুগুণ 60 5 গুণ 300। অৰ্থাৎ মুঠ সৈনিকৰ সংখ্যা হ'ল 300 জন। 8ৰ 2 প্ৰশ্নটো হৈছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ডৰ পিছত দুটা ঘণ্টা পুনৰ একেলগে বাজিব? অৰ্থাৎ আমি ইয়াত ওলাব লাগিব লসাগু। যিহেতু ঘণ্টা দুটা কিমান ছেকেণ্ডৰ পিছত আকৌ বাজিব ওলাব লাগে, অৰ্থাৎ আমি ওলাব লাগিব লসাগু। প্ৰথমে লিখা 18 ছেকেণ্ডক মৌলিক উৎপাদীকৰণ কৰা। 2 9 গুণ 18 অৰ্থাৎ 9 মানে 3 3 গুণ 9। 60 কৰা। 2 30 গুণ 60, 30 মানে 3 পূৰণ 10, 10 মানে 2 পূৰণ 5। এতেকে দুয়োটা ঘণ্টা পুনৰ বাজিবলৈ
পুনৰ বাজিবলৈ সময় লগাব ইকুৱেল টু লসাগু লোৱা 2 2ৰ পৰা এটা 2 লিখা 3 3ৰ পৰা এটা 3 লিখা 3 ইয়াত আছে ইয়াত নাই গতিকে আমি সকলো লিখি দিম বাকি থকা 3 2 আৰু 5 3 2 আৰু 5 অৰ্থাৎ কিমান সেকেন্ড পিছত বাজিব 3 6 6 3 18 18 2 37 37 5 6 5 30 শূন্য 5 3 15 16 17 18 180 সেকেন্ড পিছত দুটা আকৌ পুনৰ একেলগে বাজিব ঘণ্টা দুটা পুনৰ একেলগে বাজিব 180 সেকেন্ডৰ পিছত এটা অনাটৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুইটা অনাটৰ কেন্দ্ৰই একেটা দিনতে সংগীতটো বজাব প্ৰশ্নটোৰ উত্তৰ কৰোঁ আমি প্ৰথম কেন্দ্ৰই দুদিনৰ মূৰে মূৰে বজায় অৰ্থাৎ 30 দিনত বজাব অৰ্থাৎ 30 দিনত মুঠ বজাব 30 দিনত 2ৰে হৰণ কৰা কেইবাৰ বজায় তেওঁলোকে 15 বাৰ একেদৰে দ্বিতীয় অনাটৰ কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায় অৰ্থাৎ 30 দিনত মুঠ বজাব 3ৰে 30ক হৰণ কৰিলে আমি পাম 10 বাৰ এতিয়া আমাক ওলাব দিছে তেওঁলোকে কিমান বাৰ একে দিনতে সংগীতটো বজাব এতেকে আমি ওলাব লাগিব গসা উ এতিয়া আমি ওলাব লাগিব 15ৰ উৎপাদক 3 5 গুণ 15 10ৰ উৎপাদক ওলাব লাগিব আমি 2 5 গুণ 10 এতিয়া লিখো এতেকে দুয়োটা কেন্দ্ৰই অৰ্থাৎ তেওঁলোকে একেটা দিনত মুঠ সংগীতটো বজাব কি ল'ব লাগিব গসাও উলিয়াব লাগিব অৰ্থাৎ গসাও চোৱা 5 5 অৰ্থাৎ তেওঁলোকে 5 বাৰ একেটা দিনতে এমাহত বজাব 5 বাৰ নম্বৰ 4 616 সদস্যৰ সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা অৰ্থাৎ স্তম্ভৰ উচ্চতম সংখ্যা বুলি ক'লে আমি ওলাব লাগিব গসা উ প্ৰথম দল আছে 616 আৰু তেওঁলোকে 32 জনীয়া সেনা দলৰ পিছে একে স্তম্ভত খোজ কাঢ়িবলগীয়া হৈছে প্ৰথমে আমি 616ৰ মৌলিক উৎপাদীকৰণ কৰোঁ 2 2ৰে 16 কৰা 2 3 গুণ 6 2ৰে একক নাযায় 0 2 8 গুণ 16 আকৌ 2ৰে কৰা 2 2 2 5 গুণ 10 2 4 গুণ 8 2ৰে কৰা 2 7 গুণ 14 2 7 গুণ 14 11 7 গুণ 77 অৰ্থাৎ 616ৰ মৌলিক উৎপাদীকৰণ হ'ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11 তেনেদৰে 32ৰ মৌলিক উৎপাদীকৰণ কৰা 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ 2 5টা 1 2 3 4 5 এতেকে আমি ওলাব লাগিব খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা অৰ্থাৎ গসাউ স্তম্ভৰ
উচ্চতম সংখ্যা 2 2ৰ পৰা এটা 2 আকৌ এই 2ৰ পৰা আকৌ এটা 2 এইটো 2 আৰু এইটো 2ৰ পৰা আৰু এটা 2 অৰ্থাৎ 2 2 4 4 2 8 অৰ্থাৎ তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ল 8। কুৱেশ্যন নম্বৰ 5 হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? হিমাদ্ৰীৰ লগত 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট আছে আৰু হিমাদ্ৰীয়ে এইবোৰ এনেদৰে প্ৰদৰ্শন কৰিব বিচাৰে যাতে একেটা থোপত এনেকা থোপ থোপ কৰি ৰাখিব বিচাৰে যাতে এটাও ৰৈ নাযায়। অৰ্থাৎ আমি ওলাব লাগিব কিমানটা থোপত প্ৰদৰ্শন কৰিব পাৰিব, অৰ্থাৎ গসাউ ওলাব লাগিব। আমি প্ৰথমে কি কৰোঁ 625টো লিখোঁ। 625ৰ মৌলিক উৎপাদীকৰণ কৰা 5ৰে যায় যিহেতু লাষ্টত 5 আছে। 5 এগুণ 5 1 থাকি গ'ল 12 5 দুগুণ 10 আকৌ 2 থাকি গ'ল 5 5 গুণ 25 আকৌ 5ৰে 5 দুগুণ 10 2 থাকি গ'ল 25 হ'ল 5 5 গুণ 25 25ক 5ৰে 5 5 গুণ 25 যেহেতু ইয়াৰো 5ত 325ৰো শেষত 5 আছে অৰ্থাৎ 5ৰে মৌলিক উৎপাদীকৰণ কৰিব পাৰি। 5 6 গুণ 30 থাকি গ'ল 2 25 5 5 গুণ 25 আকৌ 5ৰে কৰা 5 এগুণ 5 5 3 গুণ 15 625ৰ মৌলিক উৎপাদীকৰণ হ'ল 5 পূৰণ 5 পূৰণ 5 পূৰণ 5। তেনেদৰে 325ৰ মৌলিক উৎপাদীকৰণ হ'ল 5 পূৰণ 5 পূৰণ 13। এতেকে সৰ্বাধিক থোপৰ সংখ্যা কিমান হ'ব? সৰ্বাধিক থোপৰ সংখ্যা হ'ব আমাৰ গসাউ 5 5 5 5 অৰ্থাৎ এই দুটা 5ৰ পৰা এটা 5 লিখিলোঁ আকৌ এই দুটা 5ৰ পৰা এটা 5 লিখিলোঁ 5 5 গুণ 25টা। তাই কেইটা সৰ্বাধিক থোপত ৰাখিব পাৰিব? 25টা সৰ্বাধিক থোপত হিমাদ্ৰীয়ে ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 8ৰ 6 নম্বৰ দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক সংখ্যা কিমান? আকৌ সৰ্বাধিক সংখ্যা ওলাব দিছে অৰ্থাৎ আমাক দুডাল ৰছী দিয়া হৈছে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰৰ। আমি ইয়াৰ পৰা টুকুৰা কাটি ওলাব লাগিব যাতে অকণো ৰৈ নাযায় অৰ্থাৎ দুইটা টুকুৰাৰ সৰ্বোচ্চ সংখ্যা কিমান হ'ব আমি উলিয়াব লাগিব। আমি ওলাম গসাউ। প্ৰথমে আমি 64ক পাতি লওঁ আৰু 80ক পাতি লওঁ। লসাগু উলিওৱা 2ৰে কৰা 2 3 গুণ 6 2 2 গুণ 4 2 ষোল্লং 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ 2 কেইটা আছে আমাৰ ইয়াত 1 2 3 4 5 6টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। তেনেদৰে 80ক কৰা 2 40 2 40ক 20 বাৰ আকৌ 2ৰে 20ক 10 বাৰ আৰু 2ৰে 10ক 5 বাৰ অৰ্থাৎ 1 2 3 4 4টা 2 আৰু 5 এটা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 5। এতিয়া সৰ্বাধিক টুকুৰা হ'ব এতেকে ৰছীৰ সৰ্বাধিক টুকুৰাৰ সংখ্যা অৰ্থাৎ গসাউ 2 2ৰ পৰা এটা 2 আকৌ 2 2ৰ পৰা আৰু এটা 2 আকৌ 2 2ৰ পৰা আৰু এটা 2 আকৌ এই 2 আৰু এই 2ৰ পৰা আৰু এটা 2 অৰ্থাৎ 2 2 4 4 2 8 2 16। কিমান চেণ্টিমিটাৰৰ দৈৰ্ঘ্য কাটি আনিব পাৰিব? 16 চেণ্টিমিটাৰৰ। 9 নম্বৰ প্ৰশ্নটো 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 37ৰে বিভাজ্য। এনেকৈ এটা 4টা অংক বিশিষ্ট সংখ্যা ওলাব লাগিব যোনটো সংখ্যা 18 24 আৰু 37ৰে বিভাজ্য হয়। সৰ্বপ্ৰথম আমি
18, 24 আৰু 34 যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াম অৰ্থাৎ 18ৰ লসাগু 24ৰ লসাগু আৰু 34ৰ আমি লসাগু উলিয়াব লাগিব 2 2 2 8 গুণ 16 2 9 গুণ 18 3 3 গুণ 9 এনেদৰে 2 9 গুণ 18 3 3 গুণ 9 এনেদৰে 24 কৰা 2 2 2 2 2 গুণ 4 2 6 গুণ 12 2 3 গুণ 6 18 24 আৰু 34ৰ মৌলিক উৎপাদক হ'ল 2 2 18ৰ হ'ল 2 পূৰণ 3 পূৰণ 3 24ৰ হ'ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু 34ৰ হ'ল 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতেকে লসাগু উলিওৱা লসাগু উলিওৱা 2 2 2ৰ পৰা এটা 2 3 3 3ৰ পৰা এটা 3 ইয়াতো 3 আছে ইয়াতো 3 আছে অৰ্থাৎ আৰু এটা 3 এই দুটা 2ৰ পৰা আৰু এটা 2 আৰু এই দুইটো অকলশৰীয়া অৰ্থাৎ পিছত লিখি দিম এটা পূৰণ কৰা 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 37 37 2 গুণ 72 অৰ্থাৎ 18 24 আৰু 37 যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল 72 আমি জানো যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9 9 9 আৰু 9 এতিয়া আমি কি কৰিম আটাইতকৈ ডাঙৰ সংখ্যাটো এই আটাইতকৈ সৰু সংখ্যাৰে হৰণ কৰিম অৰ্থাৎ 9 9 9 9ক 72ৰে হৰণ কৰিলে এতিয়া আমি 9999ক 72ৰে অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটোক আটাইতকৈ সৰু সংখ্যাৰ হৰণ কৰি চাওঁ 72 গুণ 72 থাকি গ'ল 7 ইয়াত 2 এই 9টো নমাই আনা 72ৰে 279ক হৰণ কৰা 3 2 গুণ 6 7 3 গুণ 21 9 পৰা 6 গ'লে থাকি গ'ল 3 7ৰ পৰা 1 গ'লে থাকি গ'ল 6 এই 9টো নমাই আনা 8 বাৰ কৰা 8 দুগুণ 16 6 8 7 গুণ 56 56ত 1 দিলে 57 অৰ্থাৎ থাকি গ'ল 3 আৰু 6 63টো ৰৈ গ'ল অৰ্থাৎ আমি 9ৰে হৰণ কৰিলে 72ৰে হৰণ কৰিলে আমি 9 কিমান পাওঁ 138 পূৰণ 72 প্লাছ 63 পাওঁ কিমান পাওঁ 63 72ৰে 999ক 138 বাৰ যায় আৰু 63 বাকী থাকে এতেকে 18 24 আৰু 37ৰে যোৱা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল আমি কি কৰোঁ এই হাতে যোৱাটো এই বাকী থকাটো বাদ দিয়া এইটো লিখা 138 আৰু 138 পূৰণ 72ৰ পূৰণফল অৰ্থাৎ 9 3 6 আৰু এটা 9936 এইটো হ'ল 18 24 আৰু 37ৰ যোৱা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা